वेलकम बैक टू माय यूट्यूब चैनल ब्यूटीजी डेली ब्लगर पर आज आको ब्लगटो आरम्भ কৰিবলৈ লৈছো এফালে মোৰ ফেসবুক পেজটো থকা সকলো বান্ধৱীসকলক মোৰ শুভেচ্ছা থাকিল এফালে মই ব্লগটো আৰম্ভ কৰিবলৈ লৈছো ৰাতিপুৱা গা পা ধুই কাম বন কৰি মেলি গুটেখিনি আজৰি হৈ ভাতলৈ আহি গলো ভাততনো কি বনাবলৈ লৈছো আহকচোন একদম ভিডিওটোৰ মাজলৈ গৈ এফালে মই কেৰাহী বহাই দিলো এফালে শোল মাছৰ লগত এফালে নৰসিংহ ভেবেলি লতা আৰু মানিমুনিৰ ৰস বনাবলৈ লৈছো জোল বনাম আচলতে মই আজি এফালে আলু অকমান সিজাই লৈছো এফালে হাজবেণ্ডলৈ ডিম এটা দি দিছো এফালে আদা নহৰু পিয়াজ জলকীয়া কাটি লৈছো গোটেইখিনি এফালে মই মাছখিনি ভাজি লওঁ এতিয়া এফালে মই মাছখিনি অলপমান ৰঙচুৱাকৈ ভাজি লওঁ আদা নহৰু পিয়াজখিনি আছে দি দিছোঁ হালধি দি দিলোঁ আলুখিনি অকণমান পিটিকি দিলোঁ আচলতে এনেকৈ আচলতে জোল এনেকুৱা হেৰি হ'ব লাগে তেতিয়া খাই পেলাই ভাল লাগে মানে এনেকৈ মাগুৰ মাছ বা শিঙি মাছ বা এনেকুৱা মাছৰ খাবলৈ বৰ টেষ্টি হয় এইখিনি বঢ়াই দিলোঁ তাৰপিছতে অকণমান উতল আহিবলৈ দিম এফালে মই ধুনীয়াকৈ উতলিছে এতিয়া মাছখিনি ইয়াতে মই দি দিম মাছখিনি দি দিওঁতে উতল আহিবলৈ দিম ধুনীয়াকৈ দিয়ে এফালে বেঙেনা আৰু পটল ফ্ৰাই কৰোঁ এফালে মোৰ এয়া তৰকাৰী হৈ গ'লগৈ ধুনীয়াকৈ আজি ভেবেলি লতা নৰসিংহ মানিমুনি দি পেলাই বনাইছিলোঁ শোল মাছ বনাইছিলোঁ মই তেনেহ'লে ভাত পানী খাই কৰি আজৰি হৈ গ'লগৈ 11টা বাজিব হৈ গ'লগৈ খাই বৈ কৰি মেলি চব আজৰি হৈ গ'লগৈ খোৱাখিনি নেদেখুৱালোঁ পিছত কি কৰোঁ কি নকৰোঁ দেখুৱাই থাকিম আৰু এটা ল'ৰা ভাত খাই আছে আমাক খাই কৰি আজৰি হৈ গ'লগৈ খাই আছে মাছ বাচি বাচি খাই আছে একদম লাহে ধীৰে সি পুৰা দিয়া খাই থাকা এফালে সন্ধিয়া সময়ত এইফালে মই চাকি জ্বলোৱা নাই দেই এইফালে বেটাই চাকি জ্বলালে এইফালে তুলসী তলতো ধুনীয়াকৈ চাকি জ্বলাই কৰি আহি গ'লে আচলতে মই জ্বলাব নোৱাৰোঁ সেইকাৰণে বেটাকে জ্বলাবলৈ দিছোঁ সন্ধিয়া বাৰু সদায় বেটাই ইয়াতে চাকি জ্বলায় চাকি মানে কি ধূপ জ্বলাই আচলতে ইয়াতে তাৰপিছতে এইফালে বেটাক চাকি জ্বলাবলৈ দিলোঁ তাৰপিছতে বেটাৰ কাৰণে এইফালে চাহ লৈ আহিলোঁ চাহত এইফালে বুন্দিয়া আনিছোঁ এইফালে ভুজিয়া দিছোঁ বিকেজীয়া ভুজিয়া এইফালে দিলোঁ আপেল দিলোঁ এইফালে বিস্কুট দিছোঁ এইফালে এইটো সৰু সৰু মিঠাইটো যে সেয়া দি আচলতে বেটাক চাহ দিছোঁ মই নাখাওঁ মই কল খাম বেটাই কল খালে বুলি হেনো কল সৰহকৈ আনি থোৱা আছে সেইকাৰণে কল নাখালে সি হাজবেণ্ডে গালি পাৰিব কাৰণে মই কল খাম সন্ধিয়া এফালে মাংস বনাবলৈ লৈছোঁ মই এফালে মাংস বনাবলৈ লৈছোঁ এফালে পিঁয়াজখিনি কাটি লৈছোঁ বাকী একো কৰা নাই এফালে অমিতা দি পেলাই বনাম আজি আলু আৰু অমিতা দি পেলাই বনাম বাকীখিনি মই ঠিক ঠাক কৰি লওঁ বাৰু আজি আচলতে দুপৰীয়া ভাত পানী খোৱাও নেদেখুৱালোঁ কাৰণ বনাই কৰি পেলাই যে কিবা গাটো আজি ভাল লগা নাছিলে সেইকাৰণে একো আচলতে ভিডিঅ'ই নকৰিলোঁ এতিয়া আকৌ সন্ধিয়া সময়ত তেওঁৰ হাজবেণ্ডে মাংস আনিছে মাংস বনাবলৈ লৈছোঁ এইফালে লোকেল চিকেন আনিছে অমিতাৰ লগতে বনাম একো নবনাকৈ মছলা চছলা একো নিদিওঁ ভতিজাজনীকো ভাত খাবলৈ মাতিছোঁ পিছে তেনেকৈ পেলাই বনাই থৈ দিম আজি মই এইফালে মই তেল বহাই দিলোঁ তেল দি দিলোঁ মই মাংসখিনি বনাই কৰি লওঁ তাৰপিছত একদম লগ পাইছোঁ কেৰাহী পূৰা গৰম হৈ গ'লগৈ
মাংসখিনি বহাই দিলোঁ মই। সেইফালে ভাত হৈ গ'লগৈ, সেইফালে মাংসৰ জোল বনাম, পাপৰ ভাজিম, আজি তেনেকৈ খাই দিম আৰু। এইফালে মাংসৰে মছলা পাতি একো দিয়া নাইকিয়া, একদম আদা নহৰু দি পেলাই বনাইছোঁ। সেইফালে কেঁচা জলকীয়া ফালি দিছোঁ কেইটামান আৰু। মোৰ এটা চকু টিভিত আছে, এটা চকু তোমাৰ ফালে আছে কিন্তু দেই। এফালে পানী গৰম কৰি আছোঁ একদম পুৰা। ইফালে পাপৰখিনি ভাজিব লাগিব, সেইখিনি ইয়াতে থৈছোঁ। ঢাকোন লগাই থৈ দিছোঁ অকণ। মাংস নমাব হৈ গ'ল, নমোৱাৰ আগে আগে অকণমান জালুক দি দিম। অকণমান জালুক দি দিছোঁ, জ্বলা হ'ব তেতিয়া। এইফালে হৈ গ'ল মোৰ মাংস। এইফালে ধনিয়া পাত অকণ দি দিলোঁ। এইফালে পাপৰ ভাজোঁ, কেৰাহী গৰম হৈ গ'লগৈ। এইফালে মোৰ ভাত বাঢ়ি কৰি আজৰি হৈ গ'লগৈ। এইফালে সিহঁতে ভাত খাবলৈ আহি গ'ল পূৰা, দুইটা পাপৰ খাই আছে, ভাত খোৱাই নাই বাৰু। মই বেটাক ৰাতি হ'লে এনেকৈ গাখীৰ আৰু হালধি এনেকৈ দিওঁ খাবলৈ। দিছোঁ এনেকৈ খাবলৈ দিওঁ, হালধি দিওঁ। এইফালে মই বেটাক এইটো খাবলৈ দিওঁ, হালধিটো খাবলৈ দিওঁ। IMC হয়, সেইটোৰ ওচৰৰ পৰা দেখুৱাইছে। সেইটো খাবলৈ দিওঁ মই ৰাতি হ'লে তাক, গাখীৰৰ লগত দিওঁ। আৰু মোৰ ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব, লগতে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। পুনৰ নতুন ভিডিঅ' এটালৈ আপোনালোকৰ মাজলৈ আহি আছোঁ। আজিলৈ বাই বাই। এইফালে বেটাই বাই বাই।